নমস্কাৰ সকলোকে মোৰ সেকেন্ড ব্লগলে সকলোকে স্বাগতম জনালো আৰু আজি লক্ষী পূজা সেইভাবে এটা ব্লগ ষ্টাৰ্ট কৰি দিলো বহুত দিন দিয়া হোৱা নাছিলে পূজাতে দিছিলো আৰু তাৰ পিছত আৰু এইফালে পাপাই আৰু লগৰ এজনে এইবিলাক কিবা কিবি কৰি আছে আৰু এইফালে মোক ৰছী ধৰিব দিছে আৰু গাইছ এইফালে কমপ্লিট হৈ গ'ল বনাই মেলি আৰু গহন লগা কাৰণে জল্দি মানে পূজা পাতিব মাহতি আৰু এইফালে মায়ে ৰেডি কৰি দিলে আৰু এইফালে পাপা থানত গ'ল আৰু এইফালে মায়ে পূজা কৰি লৈছে তাৰ পিছত আমাৰ আপাহতি আহিছে আৰু এইফালে আমাৰ মানুহখিনি আহি গ'ল গাইছ চিনাকি কৰি দিওঁ এইফালে মোৰ লগৰ এইফালে পাপা আৰু এইফালে আপা এইফালে বৌ দেই আমাৰ এইফালে আমাৰ মা গাইজ দিনত পূজা পাতা হৈ গ'ল আৰু এতিয়া গধূলি টাইমত চাকি জ্বলাই দিওঁ আৰু এইফালে সব ৰেডি কৰি ল'লোঁ মায়ে এইফালে জ্বলাইও দিলে আৰু মই চবতে দি যাম আৰু চাকি বন্তি দি হৈ গ'ল আৰু এইফালে আমাৰ মায়ে বনাইছে চুজি লাৰু আৰু চব্জিখিনি মায়ে বনালে আৰু আমি পাপা মই বনাইছোঁ লুচি পুৰি পাপাই পুৰি আছে মই বেলি আছোঁ আৰু এইফালে সব ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাই লওঁ আৰু গাইছ আজিলে ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক এটা কৰি দিব।